আজি যেহেতু গৰম বেছি ন পখৰত পুৰা ঘামৰ এতিয়া লুটি পুটি হৈ আছোঁ তাৰ ভাবিছোঁ ৰব টেঙা খাওঁ বুলি চাই লগৰজন লগ কৌশিক মই আৰু লাটু একেলগে ৰব টেঙা খাম আকৌ মেচিনত গুড়ি কৰি একদম ৰস উলিয়াই খাম গতিকে চাই খাওক আপোনালোকে অ' কৌশিক কোৱাচোন এই ৰব টেঙা আছে নে আছে আহা ব'লা ব'লা পিছালে ব'লা তোমালোকৰ ঘৰতে খাম ন ব'লা ভাল পায় এতিয়া আমাৰ লাটু মেচিন লৈ আহি গ'ল আৰু ৰব টেঙা জুচ খাম বুলি একদম কৌশিকহঁতৰ ঘৰত দকচি খাম আজি ৰব টেঙা জুচ লাটু মেচিনটো কিমান টকা লৈছিল 300 টকা আমাৰ কৌশিকে কাটিয়ে আছে ৰব টেঙা আজি ৰব টেঙা খোৱাতে গ'ল আৰু লাটুৱে মেচিন বা আনে কেতিয়া তাও থিয়াং নাই লাটুহঁতৰ ঘৰত মেচিনটো আছে ন আছে কি চব জুচ কৰিব পাৰে নে পাৰি চব পায় চবৰ ৰস ওলায় ন কিহৰ ওলায় ডালিমৰ হা ৰব টেঙা মানে ৰস থকা প্ৰত্যেকটো বস্তু ওলায় কিন্তু আপেলৰ কম ওলায় নেকি ন আপেলৰ কম ওলায় অলপ কিমান ওলায় আপেলৰ মানে কি এটা আপেলত আধা কাপ মান ওলায় আৰু যেন তেন দুৱাঙুল মান কিন্তু চাগে ডালিমৰ তৰমুজৰ চাগে বহুত ওলাইছে বঢ়িয়া ওলায় আজি খাই চাম লাটুহঁতৰ মেচিনটো দি কেনেকুৱা লাগে ৰব টেঙাৰ জুচটো ৰব টেঙা জুচটো মজা লাগিব চাই থাকক আপোনালোকে ৰব টেঙা জুচ খাওঁ আপোনালোকক গৰম উঠিলে কেতিয়াবা খাই চাব পাৰে কেনেকুৱা লাগে আজি আমি খাই চাম ফাৰ্ষ্ট টেষ্ট কৰিম কেনেকুৱা হয় ভাল হয়তো ভালে লাগিব চাগে ন ভাল লাগিব এইটো ৰব টেঙা মই কাটি দিলোঁ বাকলটো গুচালোঁ বাকলি গুচাই ফুটাবোৰ উলিয়াই পেলাই তাত মেচিনটো সোমাই দিব ন তাতো মেচিনটো আনিলে আমি দেখুৱাই থাকিম বাৰু চাই থাকক আপোনালোকে সবিশেষ ভিডিঅ' দেখাই থাকিম আপোনালোকক চাই থাকক আমি বৰ্তমান এতিয়া লাটু কৌশিক মই একদম জুচ খোৱাত ব্যস্ত পূৰা জুচ খাম লাটুৱে জুচত মেচিনত সোমোৱাই দিলে চব মেচিনটো এইটো এনেকৈ ব্যৱহাৰ কৰি এইটো এতিয়া গোটেই মালখিনি ফুটাটো উলিয়াই ল'ব লাগিব দেই ফুটাবলৈ নহ'লে গুটি চুটি দিলে এইটো হেৰি নাখাব এইটো কাপটো তলত সোমাই থ'ব লাগিব দিয়ক ওপৰ চোতা ক'লৈ গ'ল ঢাকনি দি লওক হেঁচি দিব লাগিব হেঁচি পেলাই ঘূৰাই দিলে তলতে মালটো ওলাই যাব জুচটো এফালে আপোনাৰ মানে সীতাটো ওলাই যাবগৈ এইফালে সীতাটো ওলাই যায় এই ফুটাটো দি সীতাটো ওলাব এইফালেদি ৰসটো ওলাব আৰু ওপৰেদি কি মালটো ভৰাই দিব আৰু সেইখন হাতেৰে সেইটো ঘূৰাই থাকিব ন মাল কমি গ'লে ক'ত ওলাহি হ'ব এই কাপ ইয়াত আমি বাকি দিম এটা দি পেলাই তোমাৰ ইমানখিনি ওলাইছে 1 লিটাৰ মান ওলালে এতিয়া অলৰেডি তেতিয়াহ'লে এটা মানে হেৰি এটাৰ পৰা 1 লিটাৰ ওলায় এটা ৰব টেঙা মানে এটা ফুটবলৰ সমান বাপৰে বাপ আহি যাব আৰু অলপ ইয়াত দি দিছোঁ চাওক এইটো ভৰাই দিলোঁ গোটেইখিনি ভৰাই পেলাই আপোনাৰ এনেকৈ এইটো খপটো মাৰি হেঁচি আকৌ এনেকৈ ঘূৰাই থাকিলে হ'ল সীতাখিনি এফালে ওলাই যায় সাংঘাতিক চিষ্টেম ক'ৰ পৰা আনিছ তই এইটো সেইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ তো আপোনালোকে পাই অৰ্ডাৰ দিব ফ্লিপকাৰ্টত অৰ্ডাৰ দিব পাৰে ন গুটিটোতো নোলায় গুটিটো এফালে ওলায় ন গুটিটো আমি আগতে তাত উলিয়াই ল'ব লাগিব ন ফুটিয়াই ল'লোঁ গম পাইছোঁ বেলেগ গুটি ধৰক ডালিম চালিম হ'লে গুটিটো মানে এফালে দি সীতাৰ লগত ওলাই অকল এফালে ৰসটো ওলাব এই সুন্দৰ প্ৰচেছ এইটো আপোনালোকে আনি পাব পাৰে আজি আমি সকলো দেখাম একে খোৱা পৰ্যন্ত দেখাম চাই থাকক আপোনালোকে সবিশেষ সুন্দৰকৈ বাকি দিয়া মজা হৈছে নে একদম তোমাৰ চাল মছলা হেৰি দি দিছোঁ এতিয়াতো লগততো আমি লেমনটো দিব লাগিব এই লেমনটো পাৰিম নেকি এখন জুইচৰ দোকান খুলিবলৈ পাৰি আৰম্ভ কৰা চিৰিয়াছ মৰা ইয়াৰ পৰা এগিলাচ লৈ ল'লেই হ'ল আৰু ন আজি খাই চাম আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে ন বস্তুটো খাওঁ নেকি পোহৰ ভিতৰত ভাল নহয় বাহিৰতে পোহৰ ধুনীয়াকৈ বনাই আনিছোঁ খালে ৰাইজে আমি খাই চাইছোঁ আপোনালোকেও খাই টেষ্ট কৰক কিমান ধুনীয়া লাগে সুন্দৰকৈ বনাই আনিছোঁ মজা বনালা দেই খাব লাগিব কিন্তু এইটো মানে এতিয়া আমি নাখাওঁ কাৰণ আমাৰ ৰাইজৰ এতিয়া আজি সেৱা এভাগ আছে নামঘৰতে জ্বলা আছে নেকি মজা লাগিছে খাই জলকীয়া দিছিলে কি বিষ জলকীয়া দিছে নাই কি দিছিলে বিষ জলকীয়া দিছ বালিজুৰি জলকীয়া বালিজুৰি মজা ঠিক আছে খাই থাকা